মেট্ৰিক আৰু এইচএছ পৰীক্ষাৰ ফলাফল কোন তাৰিখে ঘোষণা কৰা হ'ব ইয়াক লৈ আহিছে লেটেষ্ট আপডেট। আৰু ইয়াৰ লগতে এইবাৰ এইচএছ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল হ'ব নে নতুন ৰুটিন প্ৰকাশ পাব ইয়াক লৈ জনাব বিচাৰিছোঁ জৰুৰী খবৰ। কিন্তু তোমালোকে সম্পূৰ্ণ খবৰ জনাৰ আগতে প্ৰথমতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে সেৱা আৰু শিক্ষা সংসদৰ যিকোনো অফিচিয়েল আপডেট অতি সহজে আৰু সঠিক সময়ে লাভ কৰিব পাৰা। শেহতীয়াকৈ বিভিন্ন তত্ত্বৰ পৰা জানিব পৰা মতে খবৰ অনুসৰি এইবাৰ মেট্ৰিক আৰু এইচএছ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ ফলাফল মে মাহৰ অন্তিম সপ্তাহত ঘোষণা কৰিব সেৱা আৰু শিক্ষা সংসদে। ইয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বিভিন্ন ৱেবছাইটত আৰু অনলাইন মাধ্যমত এতিয়া উপলব্ধ হৈছে যে 26 মে'ত মেট্ৰিক আৰু এইচএছ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। ইপিনে এইচএছ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ্থীৰ বাবে জনাব বিচাৰিছোঁ যে এটা গুৰুত্বপূৰ্ণ খবৰ যে এইচএছ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল হ'ব নে ইয়াক লৈ কোনো ধৰণৰ অফিচিয়েল এনাউন্সমেণ্ট এতিয়ালৈকে শিক্ষা সংসদে কৰা নাই। কিন্তু সম্ভাৱনা আছে যে নেক্সট এক্সাম 27 মে'ৰ আগতে শিক্ষা সংসদে অফিচিয়েল ঘোষণা কৰিব পৰীক্ষা অনুষ্ঠিত কৰা হ'ব নে নাই, আৰু যদি অনুষ্ঠিত কৰা হয় তেন্তে নতুন ৰুটিন প্ৰকাশ কৰিব শিক্ষা সংসদে। আপোনালোকক লাষ্টত এটা সৰু এটা ৰিকুৱেষ্ট কৰিম, যদি আমাৰ চেনেল এতিয়ালৈকে লাইক কৰা নাই তে লাইক কৰি দিব, আৰু আমাৰ চেনেল নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' প্লিজ ছাবস্ক্ৰাইব কৰি